লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলাৰ সহযোগত আজি সদৌ অসম ভিত্তিত নাও খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মহানগৰীৰ দীঘলী পুখুৰীত আয়োজন কৰা এই নাও খেল প্ৰতিযোগিতাত 4টা দলে অংশগ্ৰহণ কৰে। চূড়ান্ত খেলখন কামৰূপ আধিয়াৰপাৰা আৰু কামৰূপ মেট্ৰৰ 6 গাঁৱৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখন কামৰূপ আধিয়াৰপাৰা আৰু কামৰূপ মেট্ৰৰ 6 গাঁৱৰ মাজত অনুষ্ঠিত হয়। নাও খেলখনত কামৰূপ আধিয়াৰপাৰা দলটোৱে খিতাপ দখল কৰিবলৈ সক্ষম হয়। আনহাতে উক্ত প্ৰতিযোগিতাখনৰ ৰানাৰ্ছ আপ হয় কামৰূপ মেট্ৰ 6 গাঁও দলটি। প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰপ্ৰাপ্ত দলটিয়ে 11,000 টকা আৰু ট্ৰফি লাভ কৰাৰ লগতে দ্বিতীয় স্থানপ্ৰাপ্ত দলটিয়ে পুৰস্কাৰ হিচাপে লাভ কৰে 7,000 টকাৰ লগতে ট্ৰফি। আজিৰ এই খেল সন্দৰ্ভত ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে নাও খেল আমাৰ পৰম্পৰাগত খেল বুলি উল্লেখ কৰি লাচিত বৰফুকনে নাওৰে যুদ্ধ কৰি মোগলক পৰাজয় কৰিছিল, সেয়েহে 400 বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তীক লৈ নাও খেলৰ আয়োজন কৰা বুলি মন্তব্য কৰে। ব্যুৰো ৰিপৰ্ট নিউজ অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।